তেজপুৰ ডম্বস্কো স্কুলৰ কিনাৰতে থকা কোল পাৰ্কৰ একেবাৰে সন্মুখত বহা এখন সাউথ ইণ্ডিয়ান ফুড ট্ৰাকৰ কাহিনী দেখুৱাম আজি মই আপোনালোকক অসমৰ পৰা কি ধৰণে শ শ যুৱক যুৱতীয়ে তামিলনাডুত গৈ কৰ্মৰত হৈ আছে তাৰ কাহিনী আপোনালোক সকলোৱে জানে কিন্তু আজি মই আপোনালোকক দেখুৱাম কি ধৰণে তামিলনাডুৰ কেজনমান যুৱকে আহি তেজপুৰত আৰম্ভ কৰিব বিচাৰিছে এটা ব্যৱসায় বাট প্ৰথমে বলক আমি চিনাকি হওঁ এজন ছাবস্ক্ৰাইবাৰৰ লগত আপোনাৰ নামটো স্যাৰ সবিৰ শেখ সো তেজপুৰ ফুডি চোৱা চাগে তুমি স্যাৰ চাওঁ জেনুইনলি চাওঁ মানে ডেইলিয়ে চাওঁ যিমান আপডেট দিয়ে আপুনি অলৰাইট সো বহুত ভাল লাগিল লগ পাই লৈ পেলাই সো এনজয় কৰা কেনেকুৱা লাগিছে দোচাখন খাই বঢ়িয়া আমাৰ তেজপুৰত মানে এইটো টেষ্ট বেলেগ জেগাত ক'তো নাই বহুত ধুনীয়াকৈ বনাই আছে সো বঢ়িয়া ভাল লাগিছে সো এনজয় কৰা দোচাখন অ'কে থেংক ইউ হাই হেল্ল' নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে তেজপুৰ ফুডিৰ এটা নতুন লগত আজি আহিছোঁ অকণমান সাউথ ইণ্ডিয়ান খাবলৈ আজি সাউথ ইণ্ডিয়ান খাব মন গ'ল আৰু আজি কিছুদিনৰ পৰা কমেণ্ট ছেকশ্যনত আৰু মেছেজ ছেকশ্যনত বহুত ভিউৱাৰ্ছে জনাই আছিলে যে তেজপুৰত এখন বিৰাটেই ধুনীয়া সাউথ ইণ্ডিয়ান পোৱা আউটলেট আছে আৰু এখন ফুড ট্ৰাক বেচিকলি চ' আজি আহিছোঁ একজেক্টলি সেই জেগাটোত চাবলৈ কি ধৰণৰ সাউথ ইণ্ডিয়ান কুইজিনছ তাত উপলব্ধ আছে আৰু তাৰ লগতে জানিম সম্পূৰ্ণ ডিটেইলছ চাই থাকক আমাৰ এই ভিডিঅ'টো আশা কৰোঁ আজি আমাৰ এই ভিডিঅ'টো চাই আপোনালোকে যথেষ্ট ভাল পাব ৱেল আজি মই আহিছোঁ তেজপুৰৰ কোল পাৰ্কৰ সন্মুখতে থকা এখন সাউথ ইণ্ডিয়ান ফুড ট্ৰাক যাৰ নাম হৈছে ভেলাপাৰ ফুড পাৰ্ক ভেলাপাৰ ফুড পাৰ্কত আপোনালোকে সোৱাদ ল'বহি পাৰিব বিভিন্ন ধৰণৰ সাউথ ইণ্ডিয়ান ডেলিকেচিছৰ ইডলি ভাড়া উত্তাপমৰ উপৰিও আপোনালোকে ইয়াত সোৱাদ ল'বহি পাৰিব বিভিন্ন ধৰণৰ ডোছাছৰ চ' বলক আমি জানিলোঁ একজেক্টলি এই ফুড ট্ৰাকখন আছে কোনখিনিতে ভেলাপাৰ ফুড পাৰ্ক আছে মোৰ ৰাইট ছাইডে আছে এখন কোল পাৰ্ক আৰু চিধা আপোনালোকে দেখিছে ডম্বস্কো আৰু ডম্বস্কোৰ এইটো হ'ল কোল পাৰ্কৰ টিকেট কাউণ্টাৰ আৰু টিকেট কাউণ্টাৰৰ একজেক্টলি অপ'জিটতে আছে ভেলাপাৰ ফুড পাৰ্ক ভেলাপাৰ ফুড পাৰ্কৰ মেনুখন মই আপোনালোকক দেখাইছোঁ যে দেখিছে বিৰাটেই এফৰ্ডেবল ৰেট 50 টকাৰ পৰা ডোচা আৰম্ভ আৰু ইয়াত বিভিন্ন ধৰণৰ ডোচাছ আছে বিভিন্ন ধৰণৰ ডোচাছ আৰু তাৰ লগতে উত্তাপাম ইডলি আৰু ভাড়া সকলো ধৰণৰ সাউথ ইণ্ডিয়ান ডেলিকেচিছ ইয়াতে পাব আৰু ইয়াৰ অপাৰেশ্যনৰ সময়টো হৈছে ৰাতিপুৱা 10:30 বজাৰ পৰা সন্ধিয়া 8টা বজালৈকে চ' আহি আপোনালোকে ডেফিনেটলি সোৱাদ ল'বহি পাৰে বিভিন্ন ধৰণৰ সাউথ ইণ্ডিয়ান ডেলিকেচিছৰ ৱেল মই এতিয়া সোৱাদ ল'ম ভেলাপাৰ ফুড পাৰ্কৰ মছালা ডোচা কিন্তু ঠিক মছালা ডোচাখন বনাব লওঁতে আহিলে এজাক প্ৰচণ্ড ধূলিৰ ধুমুহা আৰু সেইবাবে মই নিৰ্ণয় কৰিলোঁ যে এই ডোচাখন ঘৰলৈ লৈ গৈ পেলাই আপোনালোকক টেষ্ট কৰি তাৰে ৰিভিউটো জনাম চ' ভিউৱাৰ্ছ মই এতিয়া খাবলৈ লৈছোঁ ভেলাপাৰ ফুড পাৰ্কৰ ডোচাখন চ' প্ৰথমে টেষ্ট কৰোঁ চাম্বাৰখিনি দেখিতো বিৰাটেই ধুনীয়া লাগিছে ছুপাৰ বিৰাট টেষ্টি চাম্বাৰটো ৱাও মই 8 বছৰ সাউথ ইণ্ডিয়াত আছোঁ চ' আউট অফ 8 years মই কেতিয়াও তেনেকুৱা অথেণ্টিক যিটো চাম্বাৰ আমাৰ অসমৰ খুব কম জেগাত খাইছোঁ বাট এইটো বহুতেই ক্ল'জ চ' ডোচাখন খাব লৈছোঁ এতিয়া মই অলপ ডোচা চাটনিত ডিপ কৰক আৰু চাম্বাৰ ৱাও বিৰাট টেষ্টি চাটনি ইজ টু গুড অকণমান ঘি এচেঞ্চ এটা আহিছে ডোচাখনত ম'চৰলি অলপমান ঘি ডিপ কৰিছে তেওঁলোকে ঘি দি অলপমান ডোচাখন বনাওঁতে অলপ ঘি দিছে কিন্তু অনেষ্টলি কৈছোঁ মই ওৱান অফ দ্য বেষ্ট ডোচাছ অফ তেজপুৰ আনডাউটেডলি ডেফিনেটলি ট্ৰাই কৰক বিৰাটেই চিপ হয় 50 rupeesৰ পৰা ষ্টাৰ্টিং হয় 60 rupeesত মছালা ডোচা আৰু অনেষ্টলি এইটো কোৱালিটি আৰু এইটো টেষ্টৰ ডোচা তেজপুৰত সেইটো ৰেটত আপোনালোকে হয়তো নাপাব ক'তো চ' ট্ৰাই কৰক ডেফিনেটলি মই সোৱাদ লওঁ এতিয়া এই ডোচাখন আৰু বাকীখিনি ডিটেইলছ আপোনালোকে চাওক ভিডিঅ'টোত অলৰাইট ফুডিজ চ' মোৰ লগত বৰ্তমান উপস্থিত আছে ভেলাপাৰ ফুড পাৰ্কৰ কুকগৰাকী আৰু তেখেতৰ লগত আমি চিনাকি হওঁ আহক আৰু জানো ভেলাপাৰ ফুড পাৰ্কৰ আঁৰৰ কাহিনীটো
तो पहले आपको वेलकम करता हूँ मैं तेजपुर फूडी के प्लेटफॉर्म में और आपका नाम बताइए और आप कहाँ से हैं? मेरा नाम विश्वा, आई एम फ्रॉम तमिलनाडु। आप तमिलनाडु कहाँ से हैं? तमिलनाडु में मदुरई में। ओके। और कितना दिन हो गया आप लोगों का ये फूड पार्क का यहाँ पे? मेरे को 5 महीना होगा, दुकान 1 साल हो गया। अच्छा, 1 साल हो गया। और अभी मैंने आके यहाँ पे देखा कि बहुत टाइप्स का डोसा अवेलेबल है और अपार्ट फ्रॉम डोसा इडली और क्या क्या चीज़ अवेलेबल है आपका यहाँ पे? मेरा दुकान में डोसा, इडली, वड़ा, उत्तपम, दिस काइंड्स ऑफ फूड इज अवेलेबल। ओके। और एज ए होल कैसा रिस्पॉन्स है? तेजपुर में कैसा रिस्पॉन्स दे रहे हैं लोग आपको? तेजपुर में रेस्पॉन्स ठीक है, हमको ज़्यादा रेस्पॉन्स मिलेगा। ठीक है, रेस्पॉन्स ठीक है। ओके। और जो लोग देख रहे हैं उनको आप क्या बोलना चाहेंगे कि जो लोग देख रहे हैं यहाँ पे? बहुत टेस्ट अच्छा, सेम तमिलनाडु स्टाइल टेस्ट है। सो नो इंग्रेडिएंट्स में, नो केमिकल, नो प्रिजर्वेटिव्स, एवरीथिंग इज होम मेड है। सो इफ यू आर हैव इंटरेस्टेड मीन्स यू कैन कम एंड यू कैन ट्राई इट। হয়। চ' ডেফিনেটলি আপোনালোকে আহি লৈ পেলাই সোৱাদ ল'বহি পাৰে। বেলাপাৰ ফুড পাৰ্ক অথেণ্টিক তামিলনাডু ষ্টাইল চাউথ ইণ্ডিয়ান খানা তেওঁলোকে বনাই বুলি ক্লেইম কৰে। চ' ডেফিনেটলি আহি ট্ৰাই কৰিবহি পাৰে আৰু আশা কৰোঁ আপোনালোকে সোৱাদ লৈহি ভাল পাবহি এই চাউথ ইণ্ডিয়ান ফুড ট্ৰাকখনত। চ' ফুডিজ, আজি আমাৰ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আশা কৰোঁ আপোনালোকে আমাৰ আজিৰ এই প্ৰতিবেদনটো চাই যথেষ্ট ভাল পালে। আগন্তুক দিনলৈ আকৌ আহিম এটা নতুন জেগা আৰু নতুন ভিডিঅ' লৈ। তেতিয়ালৈকে আপোনালোক সকলোৰে পৰা বিদায় লৈছোঁ। থেংক ইউ ছ' মাছ তেজপুৰ ফুডিক ইমানখিনি মৰম দিয়াৰ বাবে। আগন্তুক দিনলৈ আকৌ আহিম। ধন্যবাদ আৰু জয় আই অসম।